हेलो एभरीवन কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আমাৰো ভাল আৰু বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' ষ্টাৰ্ট কৰিছো দেই আজি ভিডিঅ'টো কি দেখা ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু আজি একেবাৰে ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যিহেতু এতিয়া বিহু বতৰ ন বিহু পাছেই সেয়ে মানে মই আজি বেৰ মচিম বুলি ভাবিছোঁ তাকে আপোনালোককো দেখাম বুলি মই কেনেদৰে মচোঁ আপোনালোকে খালি ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই দিব তেনেহ'লে এইফালে আমাৰ অকণমানি আৰু অকণমানি মানে শুই আছিলে এতিয়া উঠাই আনিছোঁ সোনকালে উঠে কিন্তু মানে আজি বহুত দেৰিলৈকে শুই আছিলে দেৰিলৈকে শুই থকা কাৰণটো হৈছে কালি মানে 8মান বজাত শুইছিলেহে সেয়েহে আজি একদম মানে দেৰিকৈ উঠিছে আৰু এতিয়া 8টা বাজিছে আৰু এতিয়া মই মুচিবলৈ মাটি চাটি তিয়াই কৰি লওঁগৈ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকিব তেনেহ'লে শুই উঠাৰ পিছত অকণমানিজনীক চোতালখনতে অকণমান ঘূৰাই দিছোঁ শুই উঠাৰ পিছত আকৌ মনটো বেয়া লাগি থাকে যে সেয়ে অকণমান ঘূৰাই দিছোঁ এইফালে আকৌ মই মাটি খান্দি আনিলোঁগৈ মাটিখিনি খান্দি থোৱা নাছিলে সেয়েহে খান্দি আনিলোঁ তাৰপিছতে অকণমানিজনীয়ে মাটিখিনি দেখি পেলানি ইয়াতে খেলি আছিলে আৰু ইয়াৰ পৰা মানে যাবলৈ মন কৰা নাছিলে দেউতা স্কুল গৈছিলে ধুনুক থ'বলৈ আৰু এতিয়া স্কুলৰ পৰা আহিছে বুলি কোৱাত তাই মানে ককা আহিছে বুলি কওঁতে তেতিয়াহে গৈছে নহ'লে যোৱাই নাছিলে এইফালে গোবৰ আৰু মাটি দেই দুইটা মিক্স কৰি ল'ম এতিয়া ধুনীয়াকৈ মাটিখিনি তিয়াই কৰি হোৱাৰ পিছতে আকৌ অকণমানিজনীক ভাত কেইটামান খুৱাই ল'লোঁ আৰু ময়ো খোৱা নাছিলোঁ সেয়েহে দুইজনীয়ে খাই কৰি এতিয়া আজৰি হৈ ল'লোঁ তাৰপিছত ধুনীয়াকৈ মচিম এইপিনে আকৌ দেখা পাইছে নহয় অকণমানিজনীৰ কাণ্ড এই পলিথিনটোত মানে তেজপাতখিনি সোমোৱাই থোৱা আছিলে আৰু এইখিনি মানে মায়ে বেলেগত থ'বলৈ লৈছিলে তাই দেখিলে তাৰপিছতে লাগে আৰু পলিথিনটোৰ পৰা গোটেই তেজপাতখিনি উলিয়াই পেলালে দেখা পাইছেই নহয় ইমান ধুনীয়াকৈ শুকুৱাই থোৱা আছিলে আৰু তাই দেখি পেলানি গোটেই উলিয়াই পেলালে আৰু কেইখিলামান ছিঙিও মানে ফালি পেলাইছে আৰু দেই ইমান বেছি দুষ্ট হৈছে নহয় ডাঙৰ হৈ আহিছে বেছিকৈ দুষ্টহে হৈ আহিছে আৰু এইপিনে দেখা পাইছেই নহয় তাই কি কৰি পেলালে গোটেইখন মানে আৰু এইফালে অকণমানিজনী খেলি থাকোঁতে ময়ো অকণমান সময় তাইক ৰখি দিলোঁ তাৰপিছতে মায়ে ধুনীয়াকৈ পাকঘৰৰ পৰা বস্তু গোটেইখিনি উলিয়াই দিলে যিহেতু পাকঘৰটোত বহুতখিনি বস্তু আছিলে আৰু মচিবলৈ লৈছোঁ যেতিয়া সেইকাৰণে বস্তুখিনি আঁতৰাই দিলে আৰু আমাৰ বেৰকেইখন দেখা পাইছে নহয় অকণমান মানে ফটা ফটা নিচিনা এইখিনি মানে আগতে বেৰবিলাকত চূণ দিয়া হৈছিলে যে সেয়েহে মানে এৰ খাই যায় এনেকৈ কয় আপোনালোকে যিসকলে চূণ দিছে সেইসকলে গম পাইছে নিশ্চয় নহয় জানো এৰ খাই যায় বুলি আৰু বেৰকেইখন মানে বহুত বেছি লেতেৰা হৈ আছে যোৱা বছৰ মচা নহ'লে মায়ে মচিছিলে মই মচা নাছিলোঁ বাৰু তাৰপিছতে এইবছৰ বোলো মই মচি দিওঁ যোৱা বছৰ আমাৰ মানে অকণমানিজনী জন্ম হ'ব হৈছিলে আৰু বিহুতে জন্ম হৈছিলে দেই সেয়েহে মানে মই মচা নাছিলোঁ তাৰপিছতে এইপিনে দেখা পাইছে নহয় মাটিখিনি আনি ল'লোঁ আৰু এতিয়া আকৌ মোৰ ওপৰডোখৰ মানে বেৰখিনি মচা হৈ গ'ল এইপিনে আপোনালোককো অকণমান বোলো দেখাই দিওঁ মচি থকাৰ মাজতে অকণমান ভিডিঅ' কৰি আপোনালোককো দেখাই দিছোঁ ধুনীয়াকৈ প্ৰথমতে গোটেই বেৰখিনি মানে ওপৰডোখৰ মচি ল'লোঁ দেই তাৰপিছতে এতিয়া তলডোখৰ মচিম আৰু এক বাল্টিং মানে মাটি শেষ হৈ গ'ল ওপৰডোখৰ মচোতে আৰু এতিয়া তলখিনি মচিবলৈ বুলি আকৌ বেলেগকৈ আনি লৈছোঁ আৰু এইপিনে দেখা পাইছে নহয় মোৰ মুখখন আকৌ এবাৰ দেখাই দিছোঁ একদম মানে মাটি বোকা পৰি গৈছেগৈ যিহেতু ওপৰখিনি মচিছোঁ ন সেয়ে এইফালে এতিয়া আগফালে আছোঁহি আৰু মোৰ পাকঘৰ বেৰ গোটেইকেইখন মচি হৈ গ'ল তাৰপিছতে তলটোও মচিলোঁ আৰু বাকীবিলাক বেলেগ দিনাখন মানে কাইলৈ পৰহিলৈ সেনেকৈ কৰি মচি থাকিম এদিনকৈ আৰু এতিয়া এইপিনে অকণমানিজনীকো অকণমান লৈ দিছোঁ বেৰখিনি মচি কৰি হোৱাৰ পিছত বেৰটো ধুনীয়াকৈ ধুই ল'লোঁ আৰু এতিয়া চাওকচোন একদম পূৰা বতাহ মাৰি আছে মানে একদম ইমান বেছি বতাহ মাৰিছে গোটেই এইবিলাক দেখা পাইছে নহয় পাত ৰ'বাচোন আৰু এটুপ দুটুপকৈ বৰষুণো পৰিছে বাৰু এতিয়া বৰষুণ ডাঙৰকৈ দিব চাগে হয়নে কি লাগে একদম জুজু কৰিছে দেখা নাই এইপিনে এই নেলাগে এতিয়া যাবলৈ ইমান বতাহ মাৰিছে নাই আৰু ভিডিঅ'টোত কিনো দেখাব পাৰোঁ আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ সেইফালকৈ চাই থাকিব তেনেহ'লে তাৰপিছতে দেউতা আৰু মায়ে দুইজনে কুন্দুলি ছিঙি আনিলেগৈ আৰু এইপিনে দেখা পাইছে নহয় কুন্দুলিখিনি ইমান ধুনীয়া দীঘল দীঘল আৰু পিনে ভালেমানখিনিয়ে পালে দেখাই দিছোঁ আপোনালোককো এইফালে দেখা পাইছে নহয় বস্তাটো মানে আধাডোখৰ পাইছে কাইলৈ যিহেতু বজাৰ পাৰ সেই বজাৰলৈ নিবৰ কাৰণে ছিঙি অনা হৈছে আজিৰ ভিডিঅ'টো চাই কেনে পাইছে কমেণ্ট কৰি জনাব ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ আহিছোঁ বাই